নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ, সপোনত যে আমি কেতিয়াবা নিজকে লেট্ৰিন কৰা দেখোঁ, তেতিয়াহ'লে এইটো কিহৰ সপোন হয় বাৰু? কি সংকেত দিয়ে আমাক এনে সপোনে? কাৰণ আমি কেতিয়াবা সপোনত নিজে পায়খানা কৰা দেখোঁ, টয়লেট কৰা দেখোঁ। এনেকুৱা যদি আমি কেতিয়াবা সপোনত দেখিছোঁ, তেতিয়াহ'লে ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হয় যে যদি কেনেবাকৈ এনেকুৱা সপোন দেখিছোঁ, কিন্তু যদি বহুতে বেয়া বুলি ভাবে এনেকুৱা সপোন, কিন্তু এইটো সপোন বেয়া নহয়। এনেকুৱা সপোন দেখিলে ইয়াৰ দ্বাৰা এটা কথা গম পোৱা যায় যে আপোনালোকৰ যি শাৰীৰিক যি সমস্যা বা আপোনালোকৰ যি ৰোগ শৰীৰৰ, সেই ৰোগ এটা ভাল হোৱাৰ এটা সংকেত হয়। যিহেতু আমি লেট্ৰিন কৰিলে আমাৰ যিহেতু পেট খোলোচা হয় বা শৰীৰৰ যি সকলো লেতেৰা বস্তু যিহেতু ওলাই যায়, ঠিক তেনেধৰণে সপোনত যদি কেনেবাকৈ লেট্ৰিন কৰা দেখিলে আপোনাৰ মানসিক বা শাৰীৰিক যিকোনো সমস্যা যদি আপোনাৰ বহুত দীঘলীয়াভাৱে চলি থকা যদি আছিলে, আৰু এনে সময়ত যদি আপুনি সপোনত লেট্ৰিন খুব কৰি থকা দেখিছে বা আপুনি লেট্ৰিন কৰি খুব ভাল লাগিছে, এনেকুৱা যদি দেখি আছে, তেতিয়াহ'লে বুজি উঠিব যে আপোনাৰ শৰীৰ অতি সোনকালে ভাল হ'ব বা আপুনি শাৰীৰিকভাৱে সুস্থ হৈ উঠিব পাৰিব। আৰু এনেকুৱা সপোন দেখিলে আৰ্থিকভাৱেও লাভৱান হ'ব পাৰিব, আৰু লগতে সুখ সমৃদ্ধি বাঢ়ে এনেকুৱা সপোন দেখিলে। কাৰণ যিহেতু মানসিক আৰু শাৰীৰিকভাৱে যদি আপুনি যদি সুস্থ হৈ থাকে, আপোনালোকৰ যি সুখ অট'মেটিকলি আহি যাব। গতিকে এনে সপোনে ইয়াকে ইংগিত দিয়ে। গতিকে সপোনত লেট্ৰিন কৰা দেখাটো এটা বহুত ভাল সপোন বুলি কোৱা হয়। এনেকুৱা সপোন দেখিলে কাকো ক'ব নালাগে, বহুতে বেয়া বুলি ভাবে, কিন্তু এনেকুৱা সপোনটো বেয়া নহয়। সপোন শাস্ত্ৰ অনুসৰি সপোনত লেট্ৰিন কৰা দেখাটো এটা শুভ সপোন বুলি গণ্য কৰা হয়। গতিকে সপোনত আপোনালোকে কি অৱস্থাত কেনেকুৱা সপোন দেখিছে, তাৰ কিবা অৰ্থ নাজানিলে মোক কমেণ্ট কৰি জনাব পাৰে। সেই কমেণ্টৰ মই উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই আছিলে, ধন্যবাদ।